বস্তুটো শুনিছোঁ কৰিশ্মা নাথক নাগা নামৰ মানে তেওঁৰ লগত নাম পৰিৱেশন কৰাটো মানা কৰিছে বেলেগ বেলেগ পাঠকবিলাকক। সেইখন মিটিঙলৈ মোক মতা নাছিল, সেইখন মিটিঙৰ কথা মই গম নাপাওঁ, মোক কোনো নিমন্ত্ৰণ জনোৱাও নাই। এতিয়া কথাটো হ'ল কি, মোক যেনিবা নাম মাতিব আহিলে মই সুধিম নেকি বোলে মোৰ লগত কাক মাতিব কাক নামাতিব, বা মই ক'ম নেকি যে অমুকক নামাতিব, কৰিশ্মাক নামাতিব, মোৰ লগত অমুকহে পাঠক দিয়ক, মইতো ক'ব নোৱাৰোঁ। বা মোক প্ৰথমতে মাতি থৈ গ'ল, আৰু মই প্ৰায় পাঠকে এইটোৰ সন্মুখীন হয় যে মোক মাতিলে যে মোৰ লগত কাক মাতিব, এইটো মই সোধাৰো কথা নহয় আৰু তেওঁলোকেও নকয়। কাক মাতিব কাক মাতিব কিন্তু ৰাইজৰ বিশ্লেষণৰ বিষয়, বা তেওঁলোকে যাক ডিচাইড কৰিছে বা মানে দাতাজনে যাক মাতিছে তাৰ লগতহে গাব লাগিব। মইতো পাঠশালা বৰপেটা এইবিলাক জেগাততো মই নাম গালোঁ, মোৰ পাছত জোনা নাম বা বীৰ নামো গায়, তাৰপিছত তেওঁলোকে নামটো সামৰিলে, আকৌ মই আকৌ জোনা নাম মোৰ নিজৰ নামটো পৰিৱেশন কৰোঁ। মই এতিয়া কাৰ লগত গাব লাগে, মোক ৰাইজে যাৰ লগত মাতো মই তাৰ লগতে গাম। কৰিশ্মাৰ লগত নাম গাব আপুনি? নিশ্চয় গাব লাগিব, কাৰণ এতিয়া মোৰ দেখোন মাজুলীত প্ৰগ্ৰেম আছে, মাজুলীত তেওঁলোকেতো মাতিছে। মাজুলীত মই ব'হাগ মাহৰ 17 তাৰিখে মোৰ নামৰ অনুষ্ঠান আছে। মই গম পোৱা মতে তেওঁলোককো মাতিছে, কৰিশ্মাকো মাতিছে তাতে মাজুলীত, গতিকে মইতো গাব লাগিব। এতিয়া মোক ৰাইজেহে মাতিছে, মই যদি তেওঁলোকক কওঁ মোক অমুকৰ লগত নামাতিব, তমুকৰ লগত নামাতিব, মোৰো কেঞ্চেল কৰিব, বস্তুটো তেনেকুৱাহে। নাগাৰা নাম সংঘই আপোনাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছিল, গতিকে সেই অভিযোগক লৈ বৰ্তমান কি ক'ব বিচাৰে? মোৰ কথাটো হ'ল কি, জ্যেষ্ঠসকলক মই সন্মান জনাইছোঁ, আৰু খুব অভিজ্ঞ ব্যক্তিবিলাক নাগাৰা নাম সংঘত আছে, আৰু কেইজন মানে মই নামটো গাই ৰাইজৰ লগতনো কিয় গাওঁ, এইটো মানে এটা মানে কমপ্লেইন কৰিছে। এইটো প্ৰশ্ন এতিয়া ৰাইজকহে সুধিব লাগে, আপোনালোকে কিয় গায় তেওঁৰ লগত, আপোনালোকে গাব নালাগে, সেইটো কথা ক'ব লাগে তেওঁলোকক। মই নামৰ শেষত মই নিজে নাম গাইছোঁ, তেওঁলোকেও নাম গাইছে, একোটো কথা আহি পৰিব নোৱাৰে। মই নাম গাইছোঁ, তেওঁলোকে নাম গাইছে, এইটো কথাই নাই। কিন্তু এতিয়া আপোনালোকে কিয় নাম গাইছে ৰাইজক বাধা দিব লাগে, আপোনালোকে তেওঁলোকক নাম নাগাব দেই, সেইটোহে ক'ব লাগে। এই বস্তুটো শুনিছোঁ কৰিশ্মা নাথক নাগা নামৰ মানে তেওঁৰ লগত নাম পৰিৱেশন কৰাটো মানা কৰিছে বেলেগ বেলেগ পাঠকবিলাকক। সেইখন মিটিঙলৈ মোক মতা নাছিল, সেইখন মিটিঙৰ কথা মই গম নাপাওঁ, মোক কোনো নিমন্ত্ৰণ জনোৱাও নাই। এতিয়া কথাটো হ'ল কি, মোক যেনিবা নাম মাতিব আহিলে মই সুধিম নেকি বোলে মোৰ লগত কাক মাতিব কাক নামাতিব, বা মই ক'ম নেকি যে অমুকক নামাতিব, কৰিশ্মাক নামাতিব, মোৰ লগত অমুকহে পাঠক দিয়ক, মইতো ক'ব নোৱাৰোঁ। বা মোক প্ৰথমতে মাতি থৈ গ'ল, আৰু মই প্ৰায় পাঠকে এইটোৰ সন্মুখীন হয় যে মোক মাতিলে যে মোৰ লগত কাক মাতিব, এইটো মই সোধাৰো কথা নহয় আৰু তেওঁলোকেও নকয়। কাক মাতিব কাক মাতিব কিন্তু ৰাইজৰ বিশ্লেষণৰ বিষয়, বা তেওঁলোকে যাক ডিচাইড কৰিছে বা মানে দাতাজনে যাক মাতিছে তাৰ লগতহে গাব লাগিব। মইতো পাঠশালা বৰপেটা এইবিলাক জেগাততো মই নাম গালোঁ, মোৰ পাছত জোনা নাম বা বীৰ নামো গায়, তাৰপিছত তেওঁলোকে নামটো সামৰিলে, আকৌ মই আকৌ জোনা নাম মোৰ নিজৰ নামটো পৰিৱেশন কৰোঁ। মই এতিয়া কাৰ লগত গাব লাগে, মোক ৰাইজে যাৰ লগত মাতো মই তাৰ লগতে গাম। কৰিশ্মাৰ লগত নাম গাব আপুনি? নিশ্চয় গাব লাগিব, কাৰণ এতিয়া মোৰ দেখোন মাজুলীত প্ৰগ্ৰেম আছে, মাজুলীত তেওঁলোকেতো মাতিছে। মাজুলীত মই ব'হাগ মাহৰ 17 তাৰিখে মোৰ নামৰ অনুষ্ঠান আছে। মই গম পোৱা মতে তেওঁলোককো মাতিছে, কৰিশ্মাকো মাতিছে তাতে মাজুলীত, গতিকে মইতো গাব লাগিব। এতিয়া মোক ৰাইজেহে মাতিছে, মই যদি তেওঁলোকক কওঁ মোক অমুকৰ লগত নামাতিব, তমুকৰ লগত নামাতিব, মোৰো কেঞ্চেল কৰিব, বস্তুটো তেনেকুৱাহে। নাগাৰা নাম সংঘই আপোনাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছিল, গতিকে সেই অভিযোগক লৈ বৰ্তমান কি ক'ব বিচাৰে? মোৰ কথাটো হ'ল কি, জ্যেষ্ঠসকলক মই সন্মান জনাইছোঁ, আৰু খুব অভিজ্ঞ ব্যক্তিবিলাক নাগাৰা নাম সংঘত আছে, আৰু কেইজন মানে মই নামটো গাই ৰাইজৰ লগতনো কিয় গাওঁ, এইটো মানে এটা মানে কমপ্লেইন কৰিছে। এইটো প্ৰশ্ন এতিয়া ৰাইজকহে সুধিব লাগে, আপোনালোকে কিয় গায় তেওঁৰ লগত, আপোনালোকে গাব নালাগে, সেইটো কথা ক'ব লাগে তেওঁলোকক। মই নামৰ শেষত মই নিজে নাম গাইছোঁ, তেওঁলোকেও নাম গাইছে, একোটো কথা আহি পৰিব নোৱাৰে। মই নাম গাইছোঁ, তেওঁলোকে নাম গাইছে, এইটো কথাই নাই। কিন্তু এতিয়া আপোনালোকে কিয় নাম গাইছে ৰাইজক বাধা দিব লাগে, আপোনালোকে তেওঁলোকক নাম নাগাব দেই, সেইটোহে ক'ব লাগে।